হাই বন্ধুসকল, মই পুনৰ আহি গ'লো আপোনালোকৰ মাজত আন এটা ৰেচিপি লৈ পেলাই। মোৰ আজিৰ ৰেচিপিটো হৈছে কণী আৰু বিলাহী, যোনটো আমি শুকানকৈ ফ্ৰাই কৰিছোঁ। আপোনালোকে চাবচোন মোৰ ৰেচিপিটো কেনেকুৱা হৈছে দেই, ভাল হৈছে নে বেয়া হৈছে মোক কমেণ্টত জনাই দিব আৰু দেই। বলকচোন তেতিয়াহ'লে মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ আজি। ব'লো। আপোনালোকৰ মই কেৰাহী আগৰ পৰা পাতি থৈছোঁ। কেৰাহী এয়া মই বিলাহী কাটি থোৱাকেইটা বিলাহী দেখুৱালোঁ আপোনাক, পিঁয়াজ, এয়া কণী, যোনকেইটা কণী মই সিজাই পেলাই বাকলি গুচাই থৈছোঁ, ইয়াত আদা নহৰু পেষ্ট। এয়া মই কেৰাহীত তেল দি দিলোঁ। কেৰাহী আগৰ পৰা পাতি থৈছোঁ, মোৰ কেৰাহী গৰম হৈ আছে। এয়া তেল দিলোঁ, তেল গৰম হ'ল। এতিয়া মই কণীটো মাজত অলপ অলপ কটাৰী এটা দি মানে এনেকুৱা দাগ দি দিছোঁ আৰু অলপ অলপ কাটি লৈছোঁ। এয়া মই কণী ফ্ৰাই কৰিম। মই 3টা কণী ফ্ৰাই কৰিম আৰু বাকী 2টা কণী মই ফ্ৰাই নকৰাকৈ তেনেকুৱাই দিম। মোৰ কণী ফ্ৰাই ভাজা হৈ গ'ল, কণী ফ্ৰাই কৰিলোঁ মই। বাকী 2টা কণী মই ফ্ৰাই নকৰোঁ, তেনেকুৱাই দিম। এয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ, অলপ লৰাই দিওঁ মই। পিঁয়াজখিনি দি পেলাই লৰাই দিছোঁ। পিঁয়াজটো মিক্সিত পিচিও দিব পাৰি, কিন্তু মই কাটিয়ে দিছোঁ। এতিয়া মই ইয়াত দিম আদা নহৰু পেষ্ট জোখ অনুযায়ী। আদা নহৰু পেষ্ট দি পেলাই মই ভালকৈ লৰাই দিম, লৰাই দিছোঁ ভালকৈ। এয়া মই বিলাহী মিহি মিহিকৈ কাটি থৈছিলোঁ, এয়া দি দিছোঁ। বন্ধুসকল, বিলাহীটোও পেষ্ট কৰি ল'ব পাৰি, কিন্তু মই কাটি লৈছোঁ। সৰু সৰুকৈ কাটি পেলাই বিলাহীটো দি লৰাই এতিয়া মই ঢাকন মাৰি পেলাই জুইটো মিডিয়াম ফ্লেমত দি পেলাই থৈছোঁ। এতিয়া মই পুনৰটো ঢাকনটো খুলি পেলাই মই এবাৰ লৰাই দিম ভালকৈ। এতিয়া মই ইয়াত দিম হালধি, তাৰপিছত মই দিম জিৰা গুড়ি, তাৰপিছত মই দিম জলকীয়া গুড়ি। জলকীয়াটো আপোনালোকে যিমান খায় সেইটো অনুযায়ী দিলেই হ'ল। মই পুনৰ ভালকৈ লৰাই দিছোঁ জলকীয়া দি। মা মছলাবোৰ দি ভালকৈ লৰাই দিলে ভাল আৰু। মই ইয়াত ভালকৈ মা মছলা দি লৰাই দি পুনৰ মই ঢাকি দিছোঁ, জুইটো মিডিয়াম ফ্লেমতে থৈছোঁ। পুনৰ মই ঢাকনটো খুলিলোঁ, ঢাকন খুলি এয়া মই ভালকৈ লৰালোঁ। পুনৰ লৰাই এতিয়া মই কণীখিনি দি দিম। কণীখিনি দি পেলাই মই পুনৰ আকৌ ভালকৈ লৰাম। লৰাই পেলাই মই আকৌ ভালকৈ এয়া লৰাই দিছোঁ। মই লৰাই এতিয়া মই পুনৰ পানীটো দি দিম। পানীটো প্ৰথমত অলপ দিম, মই অলপ দি পেলাই লৰাই ল'ম ভালকৈ। তাৰপিছতে মই নিমখটো দি দিম। নিমখ দি পুনৰ মই লৰাই পেলাই ঢাকন মাৰি অলপ সময় থ'ম। পুনৰ মই লৰাই দিছোঁ এয়া। এতিয়া ফাইনেলি পানীটো আৰু অলপ দি ল'ম, তাৰপিছত ঢাকন মাৰিম। পানীটো আৰু অলপ দিলোঁ মই, আৰু অলপ দি পেলাই মই আকৌ ভালকৈ লৰাই দিলোঁ। কাৰণ যিহেতু মই পানীটো এয়া পানী ট'টেলি শুকাবলৈ দিম, ইয়াৰ পানী, সেইকাৰণে মই পানীটো অলপ দি পেলাই ঢাকন মাৰি থৈ দিছোঁ। জুইটো হাইকৈ দিছোঁ। পুনৰ এতিয়া মই এয়া ঢাকনটো খুলি পেলাই এবাৰ আকৌ লৰাই দিম। এয়া মোৰ পানী শুকাবলৈ আৰম্ভ কৰিলেই অলপ অলপ, আপোনালোকে দেখিছে। এয়া মোৰ পানী অলপ অলপ শুকাবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত মই দিম গৰম মছলা অলপ, নামমাত্ৰ আৰু। এয়া মই আকৌ লৰাই দিছোঁ গৰম মছলা দি পেলাই ভালকৈ মিহলাই লৈছোঁ। এয়া মোৰ পানী শুকাইছে, গ্ৰেভি টাইপ হৈ গৈ আছে বস্তুটো, কিন্তু মই ইয়াতকৈ আৰু অলপ আৰু শুকাবলৈ দিম। আনফালে মই দালি বইল পাতি লৈছোঁ, বইল কৰিম দালি।
কাৰণ এইটো শুকান হ'ব যিহেতু সেইকাৰণে মই দালি এটা বইলকৈ বনাই ল'ম এয়া মোৰ শুকাই গ'ল পানী গোটেইখিনি আনফালে মই দালি বইল উঠাইছোঁ ঢাকন মাৰি জুইটো বন্ধ কৰি থৈছোঁ মোৰ কণী তৰকাৰী হৈ গ'ল এয়া এতিয়া ছোৱালীয়ে নিজৰ নাচ দেখুৱাই আছে দেই বলক উপভোগ কৰিব হেল্ল' এইফালে নাচা এইফালে 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 যোৱা তোমাৰ চকীৰ ওচৰত নাচা মানুহৰ তাৰ নাচ সামৰিলে এতিয়া আকৌ কি কৰিব এই চাওক চাইকেল উলিয়ালে মই ভিডিঅ'টো বনাবলৈ ধৰিলেই তাই মানে তাত পাৰ্টিচিপেট কৰিবই আৰু আজিকালি তাইও ভিডিঅ' বনাব বিচাৰে এয়া ইণ্ট্ৰডিউচ কৰি আছে যে চবকে দেখুৱাই আছে কোন কি হয় ক'ত কি আছে ক'ত কি নাই কোনটো কাৰ হয় চব দেখুৱাই আছে তাই কৰাই ইয়াত তোমাৰ মেখেলা আছে এইটো ফুলৰ টাব সেইটো কি study table porda oh itu nonong ni sini porda oh itu nyola rumah porda bol boy gol itu cuma table kok dining table noh itu ki hoy treadmill itu tolak oh itu mon hai mon oh kamera chua amak kuhuye kamera chabo dise tumak hai mon oh itu sanitizer officer itu officer no itu popcorn duta samus dikasih হৈ গ'ল তুমি ভিডিঅ' কৰা হৈ গ'ল এতিয়া মই পাকঘৰত যাব লাগিব নহয় তৰকাৰী চৰকাৰী ওলাম যাব অঁ এইটো পপকৰ্ণ দেই এইটো পপকৰ্ণ এতিয়া হৈ গ'ল বাই বাই নমস্কাৰ বাই বাই বন্ধুসকল এয়া মোৰ কণী শুকান ফ্ৰাই আৰু দালি বইল এয়া আমাৰ মন বন্ধুসকল আপোনালোকে মোৰ ৰেচিপিটো চাই পেলাই কেনে পালে মোক জনাব আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব দেই আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে মোক ৰেচিপিটো চাই পেলাই আপোনালোকে মোক কমেণ্টত জনাব দেই তেতিয়াহ'লে আজিলৈকে ইমানেই পুনৰ আহিম আন এটি ৰেচিপি লৈ পেলাই বাই বাই